লেডাখত আমি লাঞ্চ কৰিলোঁ লাঞ্চ কৰি এটা আহি আছোঁ সেইটো আমাৰ মটটোৰ গ্ৰুপ এই মটটোৰ চব এই মজা লাগে এনেই গ্ৰুপত ৰাইডিং কৰি সঁচাকৈ বহুত ভাল লাগে অকলে হাতকৈ এনেকৈ গ্ৰুপত আহিব লাগে গ্ৰুপত বহুত ধুনীয়া আৰু বিশেষকৈ ইয়াৰ যিটো মটটোৰ এজেঞ্চি হয় নহয় বিৰাট হেল্পফুল হয় আৰু কি ক'ম আৰু আপোনাক এটা হস্পিটেলিটি ভাল হেল্পফুল হয় আৰু পায় ইয়াতে আপুনি on the way to Pangong Lake আৰু 57 কিলোমিটাৰ আছে বহুত দূৰ আছে বাইক চলাই চলাই আহি আছো আৰু কি সুন্দৰ নাজাৰা মজা লাগিছে মজা মজাতকৈ আৰু যদি কিবা ভাষা আছে নাজানো আৰু মজা এক্সিলেণ্ট আল্টিমেট আল্ট্ৰা আল্টিমেট ফুল এইচ ডি আল্টিমেট আল্ট্ৰা এইচ ডি আল্টিমেট আৰু এটা আল্টিমেট ভিউ বুলি ক'লোঁ আল্টিমেট ভিউ চাওক আপোনালোকৰ কাৰণে বহুত কষ্ট কৰিছোঁ ইমান ডেঞ্জাৰ জেগাত ভিডিঅ' বনাবলগীয়া হৈছে কি ক'ম তথাপিতো আহিলোঁ যেতিয়া বনাইছোঁ আৰু আপোনালোকে অলপ মৰম দিব মোক সেইটোৱে আৰু আল্টিমেট ভিউ বুলি ক'লোঁ দেই তই কি ক'ম আৰু কথা নকওঁ আপোনালোকে দৃশ্যবিলাক চাওক আল্টিমেট ভিউ বিউটি চাওক চাওক আৰু ধুনীয়াবিলাক উপভোগ কৰক এইবোৰ জেগা আগতে ভিডিঅ'ত দেখিছিলোঁ এতিয়া চাওক লাইভ দেখি আছোঁ আমি চকুৰ আগত মুভিবিলাকত বা কিছুমান ডকুমেণ্টেৰীবিলাকত এনেকুৱা চিনেৰি দেখিছিলোঁ কিন্তু এতিয়া লাইভ দেখিছোঁ চাওকচোন কিমান বিউটি আছে পানীবিলাক চাওক এইটো শ্যক ৰিভাৰ ব্লু কালাৰ পানী আহি আছে শান্ত গতিৰে আমিও গৈ আছোঁ হিমালয়ত অশান্ত গতিৰে
গৈ আছোঁ দুৰ্ভোগ পাবলৈ 6 কিলোমিটাৰ বাকী আছে দুৰ্ভোগ টাইমত যিডোখৰত জেগা আছে তাৰ পৰা দুটা ৰাস্তা আছে এটা হ'ল পেংগং ফালে যায় আৰু এটা চাংলা প্লাছ হৈ লেহৰ ফালে যায় গতিকে দুৰ্ভোগ আমি পাম আৰু 6 কিলোমিটাৰ বাকী আছে চাওকচোন নাজাৰা চাওক শেষেই নহয় বে বিউটি মানে কি ক'ম আৰু চালি চকুৰে দেখিলেহে গম পাব দেই মানে মই যিমান পাৰোঁ আপোনালোকক দেখাইছোঁ ভিডিঅ'ত 2.7K কৰিছোঁ হাই ৰিজল্যুশ্যনে হয় কিন্তু তথাপিও ভিডিঅ'টোত আপুনি ইয়াৰ অলপ এটা অংশহে দেখা পাব কিন্তু বাকী যিটো বিউটি আমি যিটো খালী চকুৰে দেখিছোঁ সেইটো কেতিয়া আপোনালোকে উপলব্ধি কৰিব নোৱাৰে যেতিয়ালৈকে আপোনালোকে ইয়াত আহি এইবিলাক দৃশ্য নেদেখে পাইছোঁহি আগফালৰ পাহাৰটোৰ ভিউ চাওক না চাওক প্ৰকাণ্ড এটা হিমালয়ান পাহাৰ পৰ্বত সেইটো চাওক ইমান সুন্দৰকৈ বালিৰ পাহাৰ গতি লাগিছে এইটো তো আমি পাইছোঁ দুৰ্ভোগ হয় এটা চাইডে লে যায় আৰু এটা চাইডে পেংগং কেঁচু যাম দুৰ্ভোগ নামৰ এখন সৰু টাউন আছে তাৰপৰা এটা লেকত যায় আৰু এটা চাইডে পেংগং লেকত যায় গতিকে ইয়াতে ৰেষ্টুৰেণ্ট আছে বহুত সেইটো আপোনালোকে যদি লাঞ্চ চাঞ্চ কৰিব পাৰে তো আমি যিহেতু আগত লাঞ্চ কৰিলোঁ ইয়াত ৰৈছিলোঁ এতিয়া ৱেইট কৰোঁ আমি দুৰ্ভোগ পাৰ হৈ আহিছোঁ তো পেংগঙৰ ফালে এইটো মেইনলি হ'ল আৰ্মি ইয়াত ডাঙৰ বেছ আছে আৰ্মি এৰিয়া হয় এইটো একচুৱেলি আৰ্মি এৰিয়া চব আৰ্মি কেম্প আছে ট্ৰেইন হাৰ্ট ফাইট হাৰ্ট চব আৰ্মি এৰিয়া হৈছে ইণ্ডিয়ান আৰ্মি এৰিয়া ইয়াতে কিবা এটা এণ্ট্ৰি কৰিলোঁ মানে সেইটো হ'ল পেংগং ৰেঞ্জটো তো ইয়াতে কিবা এটা এণ্ট্ৰি কৰিবলৈ টিকেট ল'লোঁ এইটো ৰেঞ্জ আপোনাৰ ভিউ চাওক Look at the views, guys. Just look at the views. It's a talk on the way to Pangong Lake. প্ৰতিটো মুহূৰ্তই দৃশ্য বেলেগ বেলেগ সঁচাকৈ হিমালয়ৰ বুকুত ইমান যে সৌন্দৰ্য লুকাই আছে সেইটো আপুনি আহিলেহে উপলব্ধি কৰিব পাৰিব ৰিয়েলি দ্যাট গ্ৰেট হিমালয়ান আই চেলিউট টু ইউ আমি যিটো বাইকত কৰিছোঁ চালে আছে আৰু মই এইটো গোটেই জিন্দাগীৰ কাৰণে আমাৰ মনত ৰাখি যাব এনেকুৱা বাইক ৰাইড আৰু পৃথিৱীৰ কোনো জেগাতে নাই এইটো ৱৰ্ল্ড নাম্বাৰ 1 বাইক ৰাইড হয় এইটো ৱৰ্ল্ডত যিবিলাক বাইক ৰাইডৰ কাৰণে জেগা আছে তাতকৈ চবতছে মষ্ট বিউটিফুল আৰু ৱৰ্ল্ড হায়েষ্ট মটো ৰুটটো হ'ল এইটোৱে সঁচাকৈ এইটো এটা বৰ মেমৰেবল জাৰ্ণি হ'ব আমাৰ কাৰণে ভবাই নাছিলোঁ এইটো জাৰ্ণিত যে এনেকুৱা হ'ব বুলি আল্টিমেট ক'লোঁ আল্টিমেট এনেকুৱা এটা সুন্দৰ ভিউ দৃশ্য ফিলিংছ পাম বুলি ভবা নাছিলোঁ ৰিয়েলি কৈছোঁ ৰিয়েলি এমেজিং ৰিয়েলি গুড ৰাস্তা চাওক পেংগং লেকৰ ৰাস্তা এটা ফু মাৰি ভাত খাই পৰা কৰি থৈছে চাওক কেনেকুৱা ধুনীয়া ৰাস্তা বনাই দিছে এইটো ডাঙৰ বহল ৰাস্তা বনাইছে 2 লেন চাওক আমাৰ হিমালয়নৰ গতি বাঢ়ি বাঢ়ি 100 আহি গৈছে এনেকুৱা ৰাস্তা হ'লে দেখিলে 100 উঠিবই না পৰ্বতৰ মাজত এনেকুৱা মিখন যদি ৰাস্তা পোৱা যায় অট'মেটিকেলি আমাৰ হিমালয়নৰ গতি 100 ৱাও
Himalayan views dekhok. The great Himalayans. The view of great Himalayan range. Sauk na. Apuni mukhere bhakare ekো describe koriboi nware apuni. Apuni feel koribo nware. You know? Jeta sok ahibo, niজ চকুৰে দেখিব. That's it. You can feel it. You can imagine it. Wow. ये जो हमारा जर्नी है हमेशा हमेशा के लिए यादगार बन के रहेगा. ओ जानो आकाशখন ধুনীয়া. Guys, look at the view just. You can imagine and feel it. আমি আমার ডেস্টিনেশন the world most beautiful highest the Pangong কিছু পামগে আৰু তাৰ আগে আগে নাজা দেখক Pangong লেক পোৱাৰ আগে আগে ভিউ দেখক stunning views বাহ কি কম মই জাষ্ট ফিল কৰিছো আপোনাক এক্সপ্ৰেছ কৰিব পৰা নাই কিমান ধুনীয়া নাজাৰা এইবিলাক চাওক the views of the great Himalayan আৰু ৰাস্তা চাওক কেনেকুৱা ধুনীয়া বনাই থৈছে salute to Indian Army. Wow. Wow, Pangong Pangong Lake, the world most beautiful lake. Oh yeah, তোমার দেখিছো Pangong Lake. Wow, মজা লাগিছে ভিউ. The mountain is তো কিছু মজা লাগিছে দেই. কি ভিউ বে.
No what to say, just go. তো বন্ধুসকল আমি আহি লাষ্টত যেটো আমাৰ মোষ্ট স্পেক্টাকুলাৰ ভিউজ ষ্টানিং ভিউজ যেটো আমাৰ সপোন আছিলে সেইটো আহি পালোঁ সেইটো হ'ল পেংগং লেকৰ পাহাৰত আছে আমি এতিয়া এই বছৰ আমাৰ কটেজ হয় এইটো কটেজ হয় আমাৰ তো লেকটো দেখাম অলপমান দেৰিকৈ দেখাম এই কটেজটো দেখাই লৈছোঁ হিয়াৰ আৱাৰ কটেজ ইমান সুন্দৰকৈ সজাই থৈছে চব এইবিলাক আমাৰ বাইক হয় এই হিমালয়ান বাইকৰ জোৰতে আহি আজি আমি উপস্থিত হ'ল 14,000 ফিটৰ ওপৰত থকা এটা লেক এটা পাংগং লেক দেখাম আপোনালোকক চব মই বহলে ফ্ৰেছ হৈ লওঁ তাৰপিছত দেখাম ৰুমটো দেখাই দিওঁ এইখনত কেণ্টিন এতিয়া লেকটো নেদেখাওঁ লেকটো অকণ দেৰিকৈ দেখাম কাৰণ আপোনালোকে ৰৈ আছে কিবা এটা চাবৰ কাৰণে তো ধৈৰ্য থওক লেক দেখাই আছোঁ ফ্ৰেছ হৈ গৈ আছোঁ ড্ৰেছ চেঞ্জ কৰি গৈ আছোঁ ৰিলছ বনাম ভিডিঅ' ল'ম ফটোজ ল'ম আমাৰ এনজয় কৰিব এইটো আমাৰ ৰুম আমাৰ এইটো কটেজ চব এইটো হ'ল আমাৰ কটেজ অ' আমাৰ नहीं हमारा नहीं है किसका है ये भी हमारा नहीं है कौन सा है ये भी हमारा नहीं है ये है हमारा है हमारा कौन सा है ये उसका है हमारा ये है क्या आपका है ये है हमारे कोटे साउथ देखो बिसरा इतने बाथरूम से ये व्यूज ये सब बाथरूम किम सुंदर कटेज वाव ইয়াতে কটাম পেংগং লেকৰ পাৰত থেংক ইউ গাইজ চল আহি আছোঁ তো বন্ধুসকল আমাৰ যিটো ডেষ্টিনেশ্যন আছিলে মষ্ট এৱেইটেড ষ্টানিং কি ক'ম আৰু স্পেক্টিকুলাৰ অলৰেডি সেই ডেষ্টিনেশ্যনত আমি পাই গ'লোঁ দ্য মষ্ট এৱেইটেড ডেষ্টিনেশ্যন অফ পেংগং টিছো তো গাইজ ক্ল'জ ইয়ৰ আইজ দেখাই আছোঁ পেংগং টিছো গৈ আছোঁ এইটোৱে হয় চব পেংগং লেক পেংগং গৈছোঁ চব এইটো চাবলৈ আহিছোঁ 160 কিলোমিটাৰ বাইক ৰাইড কৰি দেখিছোঁ কিমান সুন্দৰ দেখক চব চাওক নাজাৰা চাওক যিমান কষ্ট আছিলে সেইটো দেখাৰ লগে লগে চব কষ্ট নাইকিয়া হৈ গ'ল কি সুন্দৰ নাজাৰা চকুত লৈ আছোঁ আনবিলিভেবল প্লিজ ইয়াত এপাক আহিব চব চব কি নাজাৰা কিমান দীঘল এইটো ইণ্ডিয়াৰ ফালে অকল 35 কিলোমিটাৰছে এইটো দীঘলে আছে 150 কিলোমিটাৰ চ' 140 আৰু 50 কিলোমিটাৰ তাৰপিছত 130 ইণ্ডিয়ান ছাইডে আছে বাকী ছাইডটো ছাইডে আছে চব কিমান ধুনীয়া সুন্দৰ পেংগং লেক ওটা পুলিশ সব চক বতাহ পানীবিলাক চব বতাহত কেনেকৈ উৰি আছে মাৰি আছে চব ইয়ালৈকে আহিছে বতাহ ঠাণ্ডা পুৰা মাৰি আছে চাই যাওক দ্য পেংগং টিছো দ্য ৱৰ্ল্ড ফেমাছ পেংগং টিছো
ইমান বাইক চলালে 160 কিলোমিটাৰ 150 কিলোমিটাৰ সেইটো কাৰণে most airful, stunning আৰু কি ক'ম spectacular views of Pangong দিছোঁ চাওক সেইটো কাৰণে আমি ইমান দূৰ পৰা আহিলোঁ চাবলৈ ইমান কষ্ট কৰি বাইক আনি মই দেখিছোঁ লাইফটো ইয়াত ভাল গ'লে যিমান কষ্ট আছিলে যিমান ভাগৰ আছিলে চব না ইয়াৰ নজৰ দেখি চব শেষ হৈ গুচি গ'ল ইমান সুন্দৰ দিছে ইমান চাবলৈ আহিব চাওকচোন কিমান ইয়াৰ কিবা পানী যিটো কালাৰটো চেঞ্জ হৈ থাকে এবাৰ ব্লু হ'ব এবাৰ লাইট ব্লু হ'ব এনেকুৱা কালাৰটো চেঞ্জ হৈ যায় চাওক ভিউ চব কিমান ধুনীয়া চলতি क्या बनी है सल्टी पान spectacular view of Pangong Lake at night time. See guys, how beautiful